নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'তে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। এতিয়া পূজাৰ বতৰ, গতিকে পূজাস্থলীলৈ যাওঁ। কল বেচা হ'ব, পূজা চোৱা হ'ব, আৰু গতিকে চাই থাকক আৰু পূজা চালোগৈ। বেলেগতকৈ বেলেগ পূজাস্থলীলৈ গৈ আছোঁ, য'ত নেকি আৰতি কৰিব এতিয়ালৈকে পোৱা নাই। গতিকে চাই থাকক, পূজা আছে, পূজাস্থলীলৈ গৈ আছোঁ। আহি আমি পূজা মণ্ডপত পালোহি আৰু ইয়াতে পূজা অৰ্চনা কৰি বাকী চাৰিও পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত আপোনালোকে এটা কথা মন কৰিব পাৰে, ইয়াত কোনো মাটিৰে সজোৱা মূৰ্তি স্থাপন কৰা নাই। ইয়াত এইবোৰ দেখিছে যে এইবোৰ চব ফটোৱে ইয়াত আঁৰি দিয়া হৈছে, কাৰণ ইয়াত মূৰ্তি আনিব পৰা ব্যৱস্থা নাই। যি কি নহওক, মনৰ ভক্তিৰে পূজা কৰিলে সকলোতে শান্তি লাভ কৰিব পাৰি। আৰু এই পূজা মণ্ডপটো অৱস্থিত শদিয়াৰে এখন ভিতৰুৱা অঞ্চল অমৰপুৰ বুলি কয়। পূজা মণ্ডপত উপস্থিত হৈ খুবেই ভাল লাগিছে। আচলতে বেলেগ এটা মজা ল'ব পাৰি, বেলেগ এটা অনুভৱ মনত পাব পাৰি। এক কথাত ক'বলৈ গ'লে শান্তিৰে পূজা দৰ্শন কৰিব পাৰি। সঁচাই খুব ভাল লাগিছে। বিশেষকৈ এটা কথা ভাল লাগিছে, আধুনিক প্ৰভাৱ নাই যদিও সৰুৰ পৰা ডাঙৰলৈ সকলোৱে পূজা দৰ্শন তথা দেৱী মাৰ আশীৰ্বাদ ল'বলৈ ওলাই আহিছে। এনেদৰে পূজা মণ্ডপত সকলোৱে আমি আশীৰ্বাদ লৈ ল'লোঁ আৰু ইয়াৰ পাছৰ সামগ্ৰিক দৃশ্য আপোনালোক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। দোকান বজাৰ কোনটো? এইটো আমাৰ দোকানী। দাম কেনেকুৱা? দাম কেনেকুৱা এইবোৰ? এইটো বেছিকৈ ক'ব ইয়াত দাম। 600 টকা। 600 টকা? হয় নেকি? আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন।